এগৰাকী নৱাগত অভিনেত্ৰী জুবিন গাৰ্গৰ বিপৰীতে চিকাৰত অভিনয় কৰা ধ্যানী মোহন প্ৰকৃততে কোন অসমৰ এগৰাকী মন্ত্ৰীৰ জীয়ৰী অভিনেত্ৰী ধ্যানী আজিৰ পৰা ছবিগৃহত জুবিন গাৰ্গৰ চিকাৰ ইতিমধ্যে ছবিখনক লৈ আৰম্ভ হৈছে ব্যাপক গুণাগথা ইতিমধ্যে গুৱাহাটী সহ ৰাজ্যৰ প্ৰায় প্ৰতিটো ছবিগৃহতে টিকটৰ অগ্ৰিম বুকিং আকৰ্ষণীয় ৰূপত হোৱা দেখিবলৈ পোৱা গৈছে ছবিখনত জুবিন গাৰ্গৰ বিপৰীতে অভিনয় কৰিছে নৱাগত ধ্যানী মোহনে ধ্যানী মোহন মন্ত্ৰী যোগেন মোহনৰ কন্যা দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়নৰত ধ্যানীৰ চিকাৰ হৈছে দ্বিতীয়খন অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি ইয়াৰ পূৰ্বে ৱাইড এংগল ছবিত অভিনয় কৰিছিল ধ্যানীয়ে 2016 চনৰ পৰা মডেলিঙৰ লগত জড়িত নৱাগত অভিনেত্ৰীগৰাকী চিকাৰত অভিনয় কৰাৰ পাছৰে পৰা লাইমলাইটত আছে ধ্যানী মোহন হেদৰে ছবিখনত কৰা অভিনয়ৰ বাবেও প্ৰশংসিত হৈছে অভিনেত্ৰীগৰাকী নিউজ ডেস্ক NZ নিউজ